নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এয়া আমাৰ কলিজা গোসাঁনীয়ে ধুনীয়াকৈ সেৱাকাৰী যাব ওলাইছে। আজি এক্সাম আছে আৰু ময়ো ৰাতিপুৱাই গা পা ধুই চাকি গছ জ্বলাওঁ, মানে ভাল লাগে নহয়নে তেতিয়া। আৰু সেৱাকাৰী গ'লে মোৰো মনটো ভাল লাগে। আৰু এনেকৈ আমি গৈ আছোঁ তাইক থ'ব। তাই কৈছে, মা আজি তুমি যাব লাগিব। সেনেকৈ তাইক থ'ব গ'লোঁ আৰু তাইৰ হেনো কিবা ক্লিয়াৰ হোৱা নাই, সেয়ে কিতাপ কিবা কিবি চাই গৈ আছে। আৰু তাইক থৈ আমি স্কুলত বজাৰ কৰিব আহিলোঁ। আৰু এনেকৈ আমি বজাৰত গৈ আছোঁ। আজি যিহেতু শুক্ৰবাৰ, বজাৰ বহে ইয়াতে মালিগাঁও গোচলাত। আৰু এইফালে মাহীহঁতৰ ঘৰত আমি আম টেঙা ছিঙিলোঁ। এনেকৈ আমি আম টেঙা পাত বুলি কওঁ। আপোনালোকে কি বুলি কয় বাৰু কমেণ্ট বক্সত জনাবচোন। বহুত জেগাত কিবা কিবি বুলি কয় বাৰু এইটো। আৰু মানে আমি আম টেঙা বুলিয়ে কওঁ। আৰু মাছৰ লগত খাবলৈ বিৰাট ভাল হয়। যিহে গৰম পৰিছে, মানে থকাই টান হৈছে। সেয়ে ভাবিলোঁ অলপ মাহীহঁতৰ ঘৰৰ পৰা টেঙা শাক লৈ যাওঁ, মানে আম টেঙা শাক। এনেকৈ মাছৰ লগত খাবলৈ ভাল হ'ব। আৰু আপোনালোকৰ ফালে কেনেকুৱা গৰম বাৰু কমেণ্ট বক্সত জনাবচোন। আৰু এয়া মই ধুনীয়াকৈ শাকখিনি ছিঙি লৈছোঁ আৰু এয়া মাছৰ লগত খাম। আৰু মাছো অলপ লৈ আহিছোঁ বজাৰৰ পৰা। আৰু এইটো পেটৰ কাৰণে বিৰাটেই ভাল আৰু ঠাণ্ডাও হয় এই শাকটো। আৰু আজিলৈ আহিছোঁ, বাই।